ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য ৰাজ্য চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ বাবে আগবঢ়াব এই বৃহৎ সকাহ আপুনিও পাব ৰাজ্য চৰকাৰ 5 লাখ টকাৰ অৰ্থ সাহায্য ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে কৰা হৈছে এই ঘোষণা আজি কৰি লওক এটা অতিকৈ জৰুৰী কাম জানি লওক আপুনি কি কৰিব লাগিব কিদৰে কৰিব লাগিব আৰু কেনেধৰণে আপুনি লাভ কৰিব এই সুবিধা বাৰ্ষিক আয় কম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন কম তেওঁলোকে এই সুবিধা লাভ কৰিব চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো দৰিদ্ৰ পৰিয়াললৈ আগবঢ়োৱা হ'ব এই সুবিধা শীঘ্ৰে আপুনি বনাই ল'ব লাগিব এই সুবিধা পাবৰ বাবে PMJAY কাৰ্ড অৰ্থাৎ PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ লাভ কৰিব অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে কিদৰে কৰিব আবেদন আপুনি জানি লওক সকলো প্ৰক্ৰিয়া সমগ্ৰ প্ৰক্ৰিয়া আপুনি আজিয়ে জানি লওক আপুনি কিদৰে আবেদন কৰিব কিদৰে এই সুবিধা লাভ কৰিব আজি আপোনাৰ নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক যি আপোনাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ বা স্বাস্থ্য কেন্দ্ৰ আছে আপুনি স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক আবেদন কৰিবলৈ প্ৰয়োজন হ'ব প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড অথবা আধাৰ কাৰ্ড ৰেচন কাৰ্ড যদি আছে নিশ্চিতভাৱে সুবিধা হ'ব আপোনাৰ আধাৰ কাৰ্ড যদি আছে তেতিয়াহ'লে সুবিধা হ'ব আয়ুষ্মান পৰ্টেলৰ জৰিয়তে ৰেচন কাৰ্ড অথবা আধাৰ কাৰ্ডৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ'ব কিমান যোগ্য বুলি প্ৰমাণিত হ'লে পৰিয়ালৰ সদস্যসকলৰ নাম স্ক্ৰীনত জিলিকি উঠিব আৰু আবেদনকাৰীয়ে চিনাক্ত কৰিব লাগিব সদস্যৰ নাম অৰ্থাৎ যিগৰাকী সদস্যৰ নামত আবেদন কৰিব তেওঁৰ নাম চিনাক্ত কৰিব লাগিব আধাৰ সন্নিবিষ্ট নম্বৰত আপোনালৈ আহিব এটা OTP সেই ব্যক্তিগৰাকীৰ আধাৰ কাৰ্ড লাগিব আৰু তেওঁৰ নম্বৰতে এটা OTP আহিব OTP আপুনি সন্নিবিষ্ট কৰিব লগে নহলে বায়োমেট্ৰিকৰ জৰিয়তেও নিশ্চিত কৰিব পাৰিব তথ্য আৰু আবেদনৰ সময়ত লাগিব আবেদনকাৰীৰ লাইভ ফটো অৰ্থাৎ যিগৰাকী ব্যক্তিৰ বাবে আপুনি অৰ্থ সাহায্য বিচাৰিছে তেওঁৰ লাইভ ফটো ল'ব আবেদনৰ সময়ত KYC সম্পূৰ্ণ হ'লেই 24 ঘণ্টাৰ ভিতৰত লাভ কৰিব PMJAY ডিজিটেল কাৰ্ড মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে আপুনি লাভ কৰিব এই সুবিধা